হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো নতুনকৈ যদি ভিডিঅ'টো আহিছে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু আজি মোৰ ঘৰটো দেখুৱাম বুলি ভাবিছোঁ আপোনালোকক। তো যদি চাব ইচ্ছা আছে সম্পূৰ্ণভাৱে ভিডিঅ'টো চাই থাকক। আৰু মোৰ ঘৰটো হ'ল এইটোৱে, পিছফালে থকা এইটোৱে ঘৰ, আৰু ৰাস্তাটো এইটো, আৰু এইফালে আহিলে ৰাস্তাটো এইটো। মানে সঠিককে ক'ব গ'লে ৰাস্তাটো মাধৱপুৰৰ পৰা আহিলে মোৰ ঘৰটো ৰাইট চাইডে লেফ্ট চাইডে আহি কিনে এইটো ঘৰটো আমাৰ। আৰু গাইছ আহিলোঁ আজি ভিডিঅ' এটা বনাম বুলি আপোনালোকক ভাবিলোঁ ঘৰটো আপোনালোকক দেখুৱাই দিওঁ। গাইছ ইমান গৰম দিছে না গাইছ, ভিডিঅ' চিডিঅ' বনাব ইচ্ছা নোহোৱা হৈছে গাইছ। গৰমত ঘামে জুমে কিবা অৱস্থা নাই। ঘৰটো এফালৰ পৰাই দেখুৱাই যাওঁ, আপোনালোকে চাই থাকক সম্পূৰ্ণভাৱে ভিডিঅ'টো। আৰু এয়া চেৰি আছে, চেৰি দিব বঢ়িয়াকৈ নুমি যাব লাগিব আৰু যাই কিনে প্ৰথম আপোনালোকে দেখিব এডাল নৰসিংহৰ গাছ, কিন্তু নিচিঙিব দেই গাইছ, এডাল বঢ়িয়াকৈ থৈ দিছোঁ। আৰু এইফালে এডাল ফুলৰ গাছ আছে, আৰু এডাল হ'ল আনাৰসৰ গছ। আনাৰস খাইছোঁ বহুত। আৰু আমাৰ এইফালে হ'ল ঘৰটো, এইটো ঘৰ প্ৰথমতে আপোনালোকক দেখুৱাই দিওঁ চাৰিওফালে, আৰু পিছত আপোনালোকক দেখুৱাম আমাৰ নতুন ঘৰটো মানে পকী ঘৰটো। পকী ঘৰটো সম্পূৰ্ণভাৱে বনোৱা হোৱা নাই, কিন্তু আপোনালোকক দেখুৱাই দিম, যিহেতুকে দেখাম বুলি কৈছোঁ। আৰু এইটো হ'ল টাব, মানে মানি প্লেনৰ টাব। মানি প্লেনৰ টাব পুতিলে কিছুমানে কয় মানে টকা পইচা হয় বুলি ঘৰত, কিন্তু আমাৰ গাইছ টকা পইচা হোৱা নাই আজিলৈকে। আৰু এডাল বেলেগ ফুলৰ গছ এডাল আপোনালোকে চাই আহক। কি ফুলৰ গছ এডাল আপোনালোকে কমেণ্টত জনাই দিবচোন। ফুল 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 গোটাই ফুলেই এইগিলা গাছ, এডাল কাঠাণ্ডা ফুল, এডাল মানে কিবা, এডাল ফুল, মানে এগিলা ফুল কিন্তু গাছ মানে ডাঙৰ হবাই জানা নাই। এডাল গোলাপ ফুল, এডাল অলপ ডাঙৰ হৈছে, মাজে মাজে লাগেও কিন্তু, আৰু নিজে নিজে সৰিও যায় গাছ। আৰু সেই এটা টাব আছে, আৰু আপোনালোকক দেখুৱাই যাওঁ। তাৰে পিছত আমাৰ আহিল এই বাৰী বিস্কন্ধ। এয়া বাৰী পিছফাল আপোনালোকক দেখুৱাই যাওঁ, চাই থাকিব। বাৰী পিছফাল মানে দেখুৱাব ইচ্ছা নাছিল, কিন্তু আপোনালোকক দেখুৱাই দিওঁ। এয়া আমি ইটা আনি থৈ দিছিলোঁ, মানে বাথৰুম পায়খানা বনাবক লাগি। আৰু যিহেতুকে মানে বাৰিষাৰ দিনত ইটাৰ দাম আৰু মানে বাঢ়ি যায়, সেইকাৰণে আমি সল্লি মাহতে আনি থৈ দিছিলোঁ। আৰু বনাওঁ আৰু পইচা পালি। আৰু তাৰপিছত এডাল 100 বাঁহ আছে, বিজেলি বাঁহ, আৰু ইয়াৰ তলত বঢ়িয়া ঠাণ্ডা বতাহ আহি থাকে, একদম নাচাকে পুৰা ছায়া পৰি আছে। ইয়াৰ পচন্দ গৰমত ছায়া পৰি আছে ইয়াত। আৰু দেখুৱাই যাওঁ। এডাল কচু গছ, এডাল কি কচু আপোনালোকে জনাই দিবচোন। আৰু গাছ তাৰে কাষতে এডাল পুতিছিলোঁ, মানে স্কচৰ গছ, এডাল স্কচৰ গছ নাচাই খাব নাপাই কিনে ৰ'দত শুকাই গৈছে গাছ। স্কচৰ গছ গাছ, স্কচ হেন নাপায়, কিবা শুকাই যোৱা পাত হেন পাই গাছ। আৰু সকলোখিনি দেখুওৱা হোৱাৰ পাছত আমাৰ ঘৰত প্ৰৱেশ কৰোঁ, মানে এণ্ট্ৰি কৰোঁ। মানে এণ্ট্ৰি কৰিবলৈ একো পাৰ্মিশ্যন নালাগে, ডাইৰেক্ট সোমাই গ'লে হয়, ঘৰত মানুহ আছে না, ডাইৰেক্ট ক'লেই হ'ল। আৰু তাৰপিছত এয়া আমি ডাইৰেক্ট খুলিলোঁ, আৰু বলক সোমাই যাওঁ ভিতৰলৈ। এয়া চাব পাৰে, মানে এইটো হ'ল আমাৰ আগফালৰ ৰুমটো, যিহেতুকে বনোৱা হোৱা নাই বৰ্তমান। সেইকাৰণে আমি কি কৰিছোঁ, এইবিলাক মানে বস্তু বাহিনী থোৱাকে ৰাখি থৈ দিছোঁ। আৰু এয়া হ'ল আমাৰ মানে অলপ মানে পুটিং চুটিং কাটি কিনে মানে থাকিব পৰা কৰি থৈ দিছোঁ এইটো ৰুমটো। ইয়াত মানে মই শুই দিওঁ, আৰু ইয়াত আমাৰ দাদাই শুই দিয়ে। আৰু এফালে কিবা কানি আছে বস্তু, আৰু আপোনালোকে চাই থাকক। তাৰে পিছত পাকঘৰটো চাই লওক ভালকে।
আৰু পাকঘৰটোৰ ওপৰত আমাৰ আছে এখন থাপনা হ'ল, এখন থাপনা, জগন্নাথৰ থাপনা থৈ দিছোঁ আমি। আৰু এইফালে মানে দালিত টেমা চেমা এনেকৈ থোৱা আছে। আৰু এইফালে পাকঘৰটো ভালকৈ চাই লওক। পাকঘৰটো হ'ল। তাৰপিছত আমি যে আগতে আছিলোঁ সেইটো ঘৰটো আপোনালোকক দেখুৱাই দিওঁ। এয়া ঘৰটো হ'ল। এয়া ঘৰটো গাইছ অলপ আন্ধাৰ মুন্ধাৰ হৈ আছে, যিহেতু এইটো ঘৰত খিৰিকী চিৰিকী একো নাই সেইকাৰণে। আৰু এইফালে চাই থাকক, এয়া চৌকেছ টৌকেছ বঢ়িয়াকৈ থৈ দিছোঁ এতিয়া সজাই কিনে। আৰু এইখন মায়ে শুৱে ইয়াত। আৰু এইফালে বঢ়িয়াকৈ গড্ৰেজ চড্ৰেজ এনেকৈ থোৱা আছে গাইছ। এই বাহিৰৰ ফালে গোটাই দেখা পায় গাইছ, এই ফুটা দি এনেকে। এয়া পাট কাপোৰৰ শাল হয় এখন জৰা। আৰু এইখনত মায়ে বহে। তো আজিৰ এই ভিডিঅ'টো যদি ভাল লাগিলে তো মানে মোৰ যদি ঘৰটো দেখুওৱা ভিডিঅ'টো যদি ভাল লাগিলে তো লাইক কৰি দিব ভিডিঅ'টো। আৰু যদি কেনেকুৱা ভিডিঅ' লাগে আপোনালোকে কমেণ্টত জনাই দিব। তো আজিৰ কাৰণে এইখিনিয়ে আছিল। তো নেক্সট ভিডিঅ'লৈ অপেক্ষা কৰি থাকক। বাই বাই।